আরে দাদা ভগৱানৰ নামত 5 টকা এটা দি দিয়ক 5 টকা 5 টকা 5 টকা হৰি দিন জ্বলে ৰাতি জ্বলে কলিজা কপে মাথো তোমালে ক বাইক ললি বোলে ললো কেতিয়া লকডাউনৰ আগদিনা ললো কিন্তু সেইদিনাখনৰ পৰা অকল ধুইছো আৰু ভৰাইছো পাৰ্টি দিম আকৌ তই এটা মানুহে কিমান খাবিনো তোৰ কাৰণে 1 কেজি মাংস আনিম মোৰ লগত আকৌ ৰাতুলদাও থাকে যে তইতো জানোই ঠিক আছে ৰাতুলদাকো লৈ আহিবি দুইটাই মিলি কিমান খাবিনো নহয় মানে ৰাতুলদা গ'লে আকৌ তাৰ ভায়েকে আমনি কৰে সৰু ল'ৰা চাগে 24 বছৰমান হৈছে তইতো জানোই মই এনে নকওঁ এই কথা ঠিক আছে হ'ব তহঁতি তিনিটাই আহিবি নহয় মানে হেৰি ৰাতুলদাৰ মাকে আকৌ ৰাতুলদাৰ ভায়েকক অকলে নপঠায় মানে তই যদি বেয়া নাপাওঁ ৰাতুলদাৰ মাককো ঠিক আছে হ'ব তই ৰাতুলদাৰ গোটেই পৰিয়ালটোকে লৈ আহিবি ঠিক আছে কিন্তু আমি ৰাতিপুৱাই যাম ৰাতিপুৱা মানে দুইটা পৰিয়াল লগ হ'ব যেতিয়া অলপ সময়টো পালেহে কথা বতৰা পাতিবলৈ ভাল হ'ব ৰাতুলদাৰ মাকেও ভাল পাব দেচোন তাতে নতুন বাইক এখন কিনিছ আশীৰ্বাদটো পালে ভাল লাগে নহ'লে ক'ৰবাত এক্সিডেণ্ট হৈ মৰিবি মানে গোটেই দিনটোত তই ৰাতুলদাৰ মাকৰ পৰা আশীৰ্বাদটো পালেতো ভাল পাবি দেচোন ঠিক আছে হ'ব আহিবি ঠিক আছে হেল্ল' এই অহা দেওবাৰে ফ্ৰী আছে নহয় আছো এই মানে মোৰ লগৰ ল'ৰা ঘৰত পাৰ্টি এটা দিছে হয় নি সেই নিমন্ত্ৰণ কৰা দায়িত্বটো মোকে দিছে আৰু মানে লাগি ভাগি কৰি দিলেহে ভাল পাব সিও তই চিন্তা নকৰিবি মই লাগিও দিম ভাগিও দিম পেহাকো ক'ব ঠিক আছে মই এখেতকো লৈ যাম মই ভাবিছোঁ কি গাড়ী এখনকে বুক কৰি যাম কিমান সময়ত যাবি কি ৰাতিপুৱাই যাম বৰ্তা কি কৰিছে মানে অহা দেওবাৰে আমাৰ লগৰ ল'ৰা এটা ঘৰত পাৰ্টি এটা দিছে মানে আপুনি আৰু বৰ বৌ আৰু লগতে আপোনালোকৰ গোটেই ল'ৰা ছোৱালীকেইটা নগ'লে কিন্তু বেয়া পাম আকৌ মোৰে পাৰ্টি বুলি ভাবকচোন হেল্ল' আমি পালোহি আৰে এতিয়াতো 6টা বাজিছে নহয় মানে গোটেই দিনটোৰ কাৰণে আহিছোঁ চবেই ক'লে আৰু যাওঁ বুলি সেইকাৰণে ৰাতিপুৱাই গুচি আহিলোঁ হ'ব ৰ মই গৈছোঁ ইয়াৰ মাজত তই কোনটো মই এইফালে অকলে আঁতৰি আহিছোঁ চা বাওঁফালে তোৰ বাওঁফালে চা এইটো চা আৰে ভাই তইতো গোটেই শ্ৰীলংকাখনেই লৈ আহিলি তই মানে এইকেইটা মানুহ আহিলেতো বেয়া পাইছ যাওঁগে তেনেহ'লে বেয়া পোৱা নাই মানে ইমান মানুহ হ'লে মইতো গোটেই মাটি বাৰী বিকি পাৰ্টি খুৱাব লাগিব এতিয়া এইবাৰলৈ হ'ব আৰু দে নেক্সট বাৰ মই মানুহ কমাই আনিম হেল্ল' তই মোবাইল কিনিলি বোলে কিয় পাৰ্টি ঠিক আছে হ'ব হেল্ল' তই কালি কাপোৰ এযোৰ কিনিলি বোলে কি হ'ল পাৰ্টি তই বোলে পাকঘৰৰ কাৰণে বজাৰ কৰিলি কিয় পাৰ্টি দাদা প্লিজ 2 টকা এটা দি দিয়ক 2 টকা হেল্ল' কেইটকা উঠিলে আজি তোৰ 35 টকা পাৰ্টি নমস্কাৰ মই কৌস্তভ প্ৰতিম কাশ্যপ প্ৰথম প্ৰয়াস হিচাপে ইউটিউবত এটি ভিডিঅ' আপলোড কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে শুধৰাই দিব ধন্যবাদ